নমস্কাৰ মোৰ চেনেল অভিজ্ঞতালৈ আজি বহুদিন বিৰতিৰ পিছত আপোনালোকক স্বাগতম জনাইছোঁ। মাজতে বহুত দিন মই হাতেৰে একো কৰিব পৰা নাছিলোঁ, মোৰ কিছুমান ব্যক্তিগত সমস্যা আছিল। কিন্তু আজি মই আকৌ আপোনালোকৰ আগত এটা নতুন ভিডিঅ' দিম বুলি ভাবিলোঁ আৰু সেইটো কাৰণে আজি এখন চাদৰত দহি বাতি দেখুৱাব খুজিছোঁ। সাধাৰণতে আমি শাৰী বা চাদৰ যেতিয়া পিন্ধোঁ আচলটোত যেতিয়া দহি বটা থাকে দেখিবলৈ বৰ ধুনীয়া লাগে, কিন্তু কেতিয়াবা ইমান লৰালৰি হয় আমি গৈ পেলাই ক'ৰবাত দহি বটাই আনিবও নোৱাৰোঁ। এনে ক্ষেত্ৰত আপুনি একেদিনাই কম সময়ৰ ভিতৰত ঘৰতে কেনেকৈ দহি বাতিব পাৰি তাকেই মই আজি আপোনালোকক দেখুৱাম। আহক। মই দহি বাতিবলৈ লোৱা চাদৰখন এইখন চাদৰৰ মই দুইটা আঁচলতে দহি বাতি দিম। যিহেতু আগটোত সূতা ওলাই থাকে সেইকাৰণে মই আগটো চিলাই লৈছোঁ। বহুতে অৱশ্যে ইণ্টাৰলক বা পিকো কৰিও ল'ব পাৰে আপোনালোকে। মোৰ চাদৰখন বগাত এইটো ৰঙৰ সূতা আছে, সেইটো কাৰণে মই এই দুটা ৰং দিয়ে দহিটো বাতিম বুলি ভাবিছোঁ। তাৰ কাৰণে মোক এটা বেজী আৰু কেঁচি এখন লাগে। মই এতিয়া দুইটা ৰঙৰ সূতা কেইবাডলীয়াকৈ লৈ শকতকৈ বেজীত ভৰাই ল'লোঁ। চাদৰখনৰ মই এতিয়া এটা আগৰ পৰা কৰি যাম। এটা আগৰ সোঁ মাজৰ পৰা মই এতিয়া কৰিম। প্ৰথমতে মই বেজীটো ভৰাই সূতাখিনি কৰিলোঁ। এতিয়া এয়া চাওক আপোনালোকৰ গাঁঠি দিম বগা সূতা এডালেৰে। এয়া মই গাঁঠিটো দিছোঁ। মই এক আঙুল এৰি এৰি এনেকৈ গোটেই আগকেইটা কৰি যাম দহি বাতি। যেতিয়া হ'ব সমানকৈ সূতাখিনি কাটি দিম।